ছাত্ৰ ছাত্ৰীখিনি শুনা কথাখিনি ভিডিঅ' আকাৰে এইকাৰণে দিছোঁ যাতে মই দোহাক কথাখিনি ক'ব পাৰোঁ আৰু তোন কেনেকৈ বুজি পোৱা নোপোৱা এটা প্ৰতিক্ৰিয়া দিবা চবে। ফটাফট এইকাৰণে ক'ম, বহুত কথা ক'ব লগা আছে যাতে অলপ চুই যাব পাৰোঁ তোমালোকৰ কথাখিনি। ক'ৰ পৰা আৰম্ভ কৰোঁ, মূল কথাটোৱে কওঁ। আমি আৰম্ভৰ পৰা দেই তোমালোকক যোন সুধি আছোঁ, পঢ়াটো মেইন, পঢ়া নম্বৰটো লাগিব। যিটো ছিষ্টেমটো এনেকুৱা নহয় যে 100 নম্বৰ লাগিব, কিন্তু বেয়া বোলা নম্বৰ পালে নহ'ব নহয়। বেয়া মানে কি, আজিকালি খুব প্ৰতিযোগিতাৰ দিন, আৰু আমি প্ৰত্যেকে জানো অলপ নম্বৰ কেইটামান পালে ভাল। এতিয়া নম্বৰকেইটা পাবৰ কাৰণে কি কৰিব লাগিব? পঢ়িব লাগিব। কি পঢ়িব লাগিব? নিজৰ বিষয়টো পঢ়িব লাগিব। নিজৰ বিষয় কি আমাৰ? যাৰ যিকেইটা ছাবজেক্ট, যিকেইটাই LPত আছা, MEত আছা, হাইস্কুলত আছা, বা হায়াৰ ছেকেণ্ডাৰী পালা বা কলেজ পালা, চবৰে নিজৰ যিখিনি পাঠ সেইখিনি পঢ়িব লাগিব। চ' এই বৰ্তমান আমি কি কৰিছোঁ, পুথিভঁৰালত আমাৰ সন্মুখত ফেব্ৰুৱাৰীত যিটো মেট্ৰিক পৰীক্ষা আছে, এটলিষ্ট মেট্ৰিক পৰীক্ষাৰ ল'ৰা ছোৱালীখিনিয়ে যেন ভাল এটা প্ৰিপাৰেশ্যন কৰা, যেন এইটো এটা প্ৰথম তোমালোকৰ বৰ্ডৰ পৰীক্ষা, এটা ভাল মাৰ্কছ কেইটামান পোৱা, এখন চাৰ্টিফিকেট থাকিব। অকল মেট্ৰিক বুলি নহয়, ফাৰ্ষ্ট ইয়াৰ, ছেকেণ্ড ইয়াৰ বা 9, 10 চবেই পঢ়া। সেই মৰ্মে সদায় কৈছোঁ তোমালোকক আমি ভালকৈ পঢ়া। এতিয়া ভালকৈ চবেই পঢ়িব চেষ্টা কৰা, আমি সেইটোও জানো। তেনেতে কি হয়, পঢ়িব যাওঁতে কিতাপখনত দুই এটা সমস্যাই দেখা দিয়ে। যি ধৰণৰ সমস্যা মই ফোনো পাওঁ তোমালোকৰ, অলপতে মোক কেইবাগৰাকীও ছাত্ৰ ছাত্ৰী ফোন কৰিছা, তোমালোকে ভিডিঅ' যোনে চাইছা তোমালোকে গম পাবা, মই তোমালোকৰ নামবিলাক নকওঁ। তো সেই সমস্যাবিলাকৰ সমাধান কেনেকৈ নিদিওঁ, মই একেদিনে তোমালোকক দিব নোৱাৰোঁ, আৰু মই কিছুমান বিষয়ত ইমান এক্সপাৰ্ট নহয়, এইটো মই খোলাকৈ মানি লৈছোঁ। কিছুমান বিষয় হয়তো ময়ো চাই দিব পাৰিম। ঠিক তেনেকৈ বিভিন্নজনক আমি যোগাযোগ কৰিছোঁ, আৰু এই ভিডিঅ'টো তোমালোকে কাৰোবাক দিব পৰা, যিয়ে পালে হয়তো আমাক সহযোগ কৰিব। ঠিক তেনেকৈ সিদিনা নুৰুল ইছলাম ছাৰ আহি পেলাই তোমালোকৰ ইংৰাজী গ্ৰামাৰৰ কিছু কথা ক'লে, আৰু পিছত বিভিন্নজন শিক্ষক আহিব। তোমালোকেও আমাক কৈছা গণিত বিজ্ঞানৰ শিক্ষক লাগে, আমি তেনেকুৱা শিক্ষকো যোগাযোগ কৰিম, এই ভিডিঅ'টো দিম। তেওঁলোকে যিকেইজন আহে আমি তেওঁলোকক মাতিম। আজি আমি কি কৰিব লৈছোঁ, আজি আমি তপন কলিতা ছাৰক মাতিছোঁ, যে তেখেতে আহি যেন অকণমান তোমালোকক পঢ়াৰ কথা দেখাই দিয়ে। আমি তেখেতৰ আলোচনাত গম পালোঁ, তেখেতে তোমালোকক অসমীয়া, বিশেষকৈ প্ৰথম কথা অসমীয়া গ্ৰামাৰটো, যিখিনি ছন্দ আছে, আৰু লগতে যি তোমালোকৰ আছে অসুবিধা, তোমালোক ছাৰক সুধিবা। বিশেষকৈ ছন্দ বা তোমালোকৰ যিখিনি নত্যবিধি, সত্যবিধি, যিখিনি ব্যাকৰণৰ ছেকশ্যনটো, সেইখিনি ছাৰে তোমালোকক আলোচনা কৰিব। তোমালোকে ঠিক 3টা বজাত আহিবা, আৰু 3টা বজাত অহাকৈ লগৰখিনিকো ক'বা, যিহেতু তেখেতে সুদূৰ দেৱচাৰৰ পৰা আহিব, ভালেখিনি দূৰ হয়, এই ঠাণ্ডাত গধূলি হয় যাব লগা, আৰু ৰাতিপুৱাৰ পৰা বিভিন্ন ব্যস্ততা থাকে ছাৰৰ। সেইকাৰণে ঠিক 3টা বজাৰ পৰা এটা ক্লাছ হ'ব, বিশেষকৈ অসমীয়া ব্যাকৰণৰ, লগতে গণিত বিজ্ঞান সমাজবিদ্যা তেখেতেনো কেনেকৈ পঢ়িছিল তোমালোকৰ লগত শ্বেয়াৰ কৰিব। তোমালোকে ছাৰৰ লগত সহযোগ কৰিবা, আৰু আশা কৰোঁ 3টা বজাতকৈ অকণমান আগতে 10-5 মিনিট আগতে আহিবা, যাতে 3টাত প্ৰপাৰ ক্লাছটো আৰম্ভ কৰিব পাৰোঁ। ঠিক আছে, আজি তোমালোকৰ কাৰণে হ'ব অসমীয়া বিষয়ৰ ওপৰত এটা আলোচনা। বিশেষকৈ অন্য কথাবিলাকো থাকিব, কেনেকৈনো ছাৰে পঢ়িছিল, ছাৰৰ লগত তোমালোক কথা পাতিবা। আশা কৰোঁ আজিৰ সময়খিনিয়ে তোমালোকক এটা দিশ দিব, এটা অনুপ্ৰেৰণা যোগাব, আৰু তোমালোকে এটা কলম আৰু এটা বহি প্ৰত্যেকৰ লগত লৈ আহিবা, আৰু মোৰ বিশ্বাস তোমালোকে কিবা নহয় কিবা এটা কথা শিকি যাব পাৰিবা। আৰু মই তপন ছাৰক আকৌ ইয়াত ফোনত এই ভিডিঅ'টোৰ দ্বাৰা অনুৰোধ, ছাৰ আপুনি আহক, ল'ৰা ছোৱালীখিনিয়ে ভাল পাব, আৰু তেওঁলোকৰ কিবা উপকাৰ হ'ব বুলিয়ে যেন এই আমি দিনটো আগবাঢ়িছোঁ আজি আপোনাক লৈ। মই আশা কৰোঁ এই যাত্ৰাটোত আপোনাক সহযোগী হিচাপে আগতেতো পাইছিলোঁ, ভৱিষ্যতেও পাম। ধন্যবাদ।